খুৰা ভালনে? ও ৰিয়া ভাল ভাল তোমাৰ ভালনে? মোৰ ভালেই খুৰা। নিচি আছেনে? আছে আছে ৰুমতে আছে চাগে যোৱা ভিতৰলৈ যোৱা। হ'ব খুৰা। নিচি প্ৰিন্সিপাল দত্ত হয়নে? হয় হয় এতিয়া হোষ্টেল এডমিশনৰ কিবা প্ৰব্লেম আছে? আমাৰ ইয়াত এনেকুৱা একো প্ৰব্লেম নাই আহিবচোন আপুনি। মই প্ৰভাত বৰুৱাই কৈছো ছোৱালীজনীক এইবাৰ আপোনাৰ তাতে এডমিশন দিম বুলি ভাবিছো। ঠিক আছে দিয়ক। ভাল বাৰু লগ পাম। বাবুল একাপ চাহ দিবাচোন। ভন্টি সোনকাল কৰা আকৌ ৰিয়া ঘৰলৈ যাব লাগে নহয়। হৈছে হৈছে ৰ বাকি ঠিকে আছা নহয়? ঠিকেই খুৰা ভালেই। মা ঠিকে আছে নে? আছে। আপোনালোকৰ ভাল? দেউতা বহুদিন যোৱাই নাই তোমালোকৰ ঘৰ। যাব আকৌ। তুমি কেতিয়া এডমিশন ল'বা? মই কালিলৈ মানে ল'ম বুলি ভাবিছো। ঐ চাহ খাচোন। নিচি তোৰ এইচএছ ৰিজাল্টটো মই ভবাৰ দৰে হৈছে। এইবাৰ তই বিএছচিত এডমিশন লৈ মোৰ সপোনৰ দিশলৈ আৰু এখোজ আগুৱাব লাগিব। কিন্তু দেউতা মইতো এক্টিং লাইনতহে ইণ্টাৰেষ্টেড। মইতো আপোনাৰ কথা শুনি এইচএছ চায়েন্স ৰুমত পঢ়িলোঁ। এতিয়াতো মোক মোৰ মতে আগবাঢ়িব দিয়ক। কি কৰিবি? এক্টিং কৰিবি? মোৰ সপোনবোৰ অথলৈ যাবলৈ নিদিবি। ৰিয়া তুমি চাহ খোৱা মই অলপ আহোঁ। হ'ব খুৰা। মাজনী তই বিজ্ঞান শাখাত পঢ়ি ভাল ফলাফল কৰিব লাগিব। জীৱন সুৰক্ষাৰ বাবে মোৰ দৰে তোৰ হাতত এটা চাকৰি থাকিব লাগিব। জীৱনত সপোন বহুত দেখিবি কিন্তু কোনটো সপোনে তোক জীৱনত সুৰক্ষা দিব সেইটো বিচাৰ কৰাহে আচল কথা। তই জীৱনত সম্পূৰ্ণৰূপে প্ৰতিষ্ঠিত হোৱাটোৱেই মোৰ সপোন আৰু মোৰ আশা। সদায় মনত ৰাখিবি। ববি হয় ছাৰ। এইবাৰ আমাৰ নতুন এডমিশন ফৰ্ম কিমান জমা হৈছে? ছাৰ প্ৰায় 600 মান হ'ব। 600 ন? হয়। আচলতে প্ৰাইভেট কলেজবিলাক যে বাঢ়িছে সেইবাবে হয়তো আমাৰ ইয়াত কমি গৈছে। বিষয়টো বৰ চিন্তনীয় বুজিছানে? হয় ছাৰ বিষয়টো সঁচাকৈ চিন্তনীয়। আজিকালি চৰকাৰী বিদ্যালয় মহাবিদ্যালয়তকৈ প্ৰাইভেট কলেজবিলাকতে বেছি গুৰুত্ব দিছে অভিভাৱকসকলে। তোমালোকে অনলাইন ক্লাছৰ কাৰণে সাজু থাকিবা। পৰিস্থিতি কি হয় ঠিকনা নাই। হয় ছাৰ আমি অলৰেডি ডিপাৰ্টমেণ্টত আলোচনা কৰিছোৱে। ঠিক আছে তুমি অভিনৱক মাতিছো বুলি ক'বাচোন। হ'ব ছাৰ মই আহিছো। যোৱা। হাই তনভি। ৰিয়া বা আছেনে? আছে আছে ৰুমতে আছে তাই। শুনাচোন ৰিয়া বা তুমি কি পঢ়িম বুলি ভাবিছা? তেনেকৈ ভবা হোৱা নাই। কলেজতে বিএছচিটো কৰিম চাগে। আজি ফৰ্ম ফিলআপো আছে তাকে আজি কৰোগে নেকি? ঠিক আছে বা ৰুমতে আছে যোৱা। ঠিক আছে তুমি বহা দেই। ঐ তই ইয়াত আছ? মই তোক অথনিৰ পৰা তলত বিচাৰি ফুৰিছো। তলতে আছিলোঁ এইমাত্ৰ ওপৰলৈ আহিছোঁ। ইয়াত কি কৰি আছ? দেউতাক এক্টিঙৰ কথা কওঁতে ভাবিছিলোঁ কিবা এটা পজিটিভ আনচাৰ পাম, কিন্তু বিএছচি চিৰিয়াছলি মই পাগল হৈ যাম। সেইবোৰ বাদ দে, পাছত যি হয় দেখা যাব। কালিলৈ ফৰ্ম ফিলআপৰ লাষ্ট ডেট। ফৰ্ম ফিলআপকে কৰি আহিম। আৰু আমি দুজনী বাহিৰত বহুত দিন একো খোৱাও নাই, লগতে খায়ো আহিম। বল তেন্তে ওলাওঁগে।
ভিডিঅ' এটা বনা ইমান দিনৰ মূৰত আহিছোঁ ষ্টৰি দিব লাগে নহয় ৰচোন বনাম বাৰু চাচোন আজিকালি কেনেকুৱা দিন আহিল আগতে আমি ষ্টৰি লিখো পঢ়ো আজিকালি আকৌ ষ্টৰি দিওঁহে বনাইছো দেই নাই এইফালে ভাল অহা নাই তই বনাইছোন স্মাইল এটা দে এই তনভি বাইৰে কি কৰিছে অ শুই আছে দেউতা হা এই 8 বজালৈকে শুই থাকিলে তাই বিজ্ঞান শাখাত কেনেকৈ পঢ়িব বিজ্ঞান শাখাত পঢ়াটো ইমান সহজ নহয় ঐ উঠ আকৌ দেউতাই বাহিৰত গালি পাৰি আছে শুনিছ নাই উঠ বোলো দিবহে এতিয়া তোক দেউতাটোৰ পৰা শুবলৈও শান্তি নাই 8টা বাজিলে উঠ আৰু কলেজ নাযাওঁ হা যা না এনেনো কেলে আমনি কৰি থাক যি কৰ হেল্ল' বৰুৱা আপুনি আমাৰ কলেজলৈ আহিবচোন ক'ত আছ শুন না দেউতাক প্ৰিন্সিপাল ছাৰে মাতি পঠাইছে তই এতিয়া আমাৰ ঘৰলৈ আহ মোক বহুত ভয় লাগিছে ঠিক আছে চাওক বৰুৱা আমি অভিভাৱক হিচাপে ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ কৰাটো আমাৰ কৰ্তব্য কিন্তু আমি এইটোও চাব লাগিব ল'ৰা ছোৱালীয়ে ভৱিষ্যতে কি হ'ব বিচাৰিছে নিচিয়ে পাৰফৰ্মিং আৰ্ট পঢ়ি তাই অভিনয় জগতলৈ যোৱাৰ ইচ্ছা আছিল কিন্তু আপোনাৰ হেঁচাত পৰি বিজ্ঞান শাখাত নাম লগালে আৰু পৰিণতি তাই শিক্ষা জীৱনৰ এটা বছৰ হেৰুৱালে চাওক বৰুৱা আপোনাৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে সেইবাবেহে কথাখিনি ক'লোঁ আপুনি কিন্তু বেয়া নাপাব হয় আপুনি ঠিকেই কৈছে আজি আপুনি মোৰ চিন্তাধাৰাৰ ভুলবোৰ দেখুৱাই দিলে আপোনালৈহে বহুত ধন্যবাদ ভাল আহিছো বাৰু ভাল বাৰু ঠিক আছে মাজনী মাজনী দেউতা দেউতা এইবাৰলৈ আপুনি মোক মাফ কৰি দিয়ক নেক্সট টাইম আপুনি বিচৰা মতেই হ'ব হবি মাজনী হবি তই বিচৰা ধৰণেই হ'ব আচলতে কি জানা মাজনী তই কি বিচাৰিছ মই সেইটো কোনোদিন বুজিবলৈ চেষ্টাই নকৰিলোঁ এতিয়াৰ পৰা কিন্তু তোৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ কাৰণে তই চেষ্টা কৰি যাব লাগিব এটা কথা মনত ৰাখিবি এই পৃথিৱীখন বৰ লেতেৰা গতিকে বৰ সাৱধানে খোজ দিব লাগিব দেউতা দেউতা মই কিন্তু ডাঙৰ হৈ এয়াৰ হোষ্টেছ হ'ম আকৌ এতিয়াই কৈ থৈছো হবি 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 ৰিয়া ঐ তোৰ অডিশ্যনৰ ৰিজাল্টটো কি হ'ল কিহৰ অডিশ্যনৰ কথা কৈছা মৰিলি এতিয়া কৈ দে তই ক নহয় মানে খুৰা সেইদিনাখন ৰেষ্টুৰেণ্টত
তই যে মনে মনে অডিশ্যনৰ কাৰণে ভিডিঅ'বোৰ বনাও তোৰ দেউতাৰে গম পালে তোকো কাটিব মোকো কাটিব এই বাদ দেচোন তই ভিডিঅ' বনা ভালকে আননোন নম্বৰত এটা কল আহিছে জুবিন গাৰ্গ বুলি ওলাইছে চাচোন জুবিন গাৰ্গ হেল্ল' নিশি অঁ ছাৰ তুমি ভালে আছা ঠিক আছে মই তোমাক কথা পাতিম মাই গুডনেছ থেংক ইউ ছ' মাছ ছাৰ ফোন কৰিম তুমি আহিবা ঠিক আছে চিয়'ৰ ছাৰ আই এম ছ' এক্সাইটেড ছাৰ প্ৰজেক্টটোৰ নাম নামটো ৱে দ্য ট্ৰেক অ'কে আহিবা লগ পাম বাই